নমস্কাৰ বন্তি মহন্ত বাইদেউৰ কবিতা এটি পাঠ কৰিব ওলাইছো। কবিতাটিৰ হেউ নাম মোক হৰাপাত বুলি নাভাবিবা। তুমি মোক হৰাপাত বুলি নাভাবিবা। মোৰ বুকুতেই খোদিত তোমাৰ সোণোৱালী অতীত, মোৰ ছাতেই ব্যংগময় তোমাৰ বৰ্তমান, আগবাঢ়ে ভৱিষ্যত জীৱনৰ বাটে বাটে। তুমি মোক হৰাপাত বুলি নাভাবিবা। মোৰ এই দেহৰ উত্তাপৰ গভীৰতাই স্থিতিহীনতাৰ পৰা স্থিতি দিলে, এন্ধাৰৰ আচ্ছদান ফেলি আনি দিলে পোহৰৰ অনুভৱ, ত্বৰান্বিত জীৱনে পাহি মেলিলে। তুমি মোক হৰাপাত বুলি নাভাবিবা। মনত আছেনে তোমাৰ মোৰ সিক্তৰ দুমাল বুকুৰ উত্তাপ, শিৰলুৰ ভাজে ভাজে জীৱনৰ বুকুৱাই দি আগবাঢ়োতে ৰক্তাক্ত দুই ভৰিত সানি দিয়া স্নেহৰ প্ৰলেপ, বুকুৰ ভিতৰত পাহি মেলা সমস্ত আশাৰে তোমাক দিলো একাজলি স্নিগ্ধ জোনাক, জীৱনৰ পথে পথে পাৰি দিলো নীৰৰ সিক্তৰ দুবৰিৰ কোমল দলিচা, তাতেই উমলি জামনি লহপহকৈ বাঢ়িছিল গোটা বচা অলেখ সপোন। তোমাক হিয়া উজাৰি দি মই আজি ৰিক্ত, মোৰ বাবে আছে মাথোন উত্তাপহীন বিক্ষিন্ন আবেলি, সময়ৰ ভুলুকাত পৰি ৰলো মাথোন এটি শামুকৰ খোলাকৈ। তথাপি তুমি মোক হৰাপাত বুলি গুচকি নাযাবা। মোৰ এই বুকুত খোদিত তোমাৰ সোণোৱালী অতীত, মোৰ ছাতেই লালিত পালিত তোমাৰ বৰ্তমান, আগবাঢ়িছে ভৱিষ্যত জীৱনৰ বাটে বাটে। ধন্যবাদ। কবিতা পাঠ মফিদা বেগম।